নমস্কাৰ বন্ধুসকল, সকলোকে ৰঙালী বিহু শুভেচ্ছা জনাই আজি 1.5 কেজি ওজনৰ হাঁহ বন্ধুসকল। কৃষ্ণ 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 ডাঙৰ কাহি এখনত খাংতে মোক বকিছে কেইজনমানে বন্ধুসকল। কৈছে তই ভীম না ৰাৱণ না এনেকৈ থাকি কৈছে। কৃষ্ণ 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 বছৰটো সকলোৱে ভালে কুশলে যাওক বন্ধুসকল। সকলোৰে জীৱনবোৰ ৰঙীন হওক। তৰকাৰীখিনি ডাঙৰ মায়ে বনালে, বৰ ধুনীয়া বনাইছে। ভাল হৈছে। হয়নে? বজাৰত কোমোৰা বিচাৰিছিলো নাপালো বন্ধুসকল। আহক দিয়া বন্ধুসকল কমেণ্ট কৰি জনাবচোন আপোনালোকৰ ঘৰত মাছ নে মাংস নে, কমেণ্ট কৰি জনাব। গোবিন্দ 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 গোবিন্দ। নতুন বছৰ প্ৰথম ভাতমুঠি বন্ধুসকল। অসমীয়া মানুহৰ বহাগৰ মাহটো প্ৰথম নতুন বছৰ সোমায়। কাৰণ প্ৰকৃতিয়েও নিজৰ ৰং ৰূপ সলায়, নতুন পাত আহে, হয়নে? আজি লাহে লাহে খাইছো বন্ধুসকল। মোৰ ভাত খোৱা বহুত দিছিল। সোনকালে খায় আজি লাহে ধীৰে খাই বৈ শুই যাব যাব। হয় আকৌ আমি দোকানী ঘৰত কি দিম। গোটেই ৰাতি বিহু গীত গাম এনেকুৱা। Yeah. Apa? সতৰ বিহুত বৰদৈ চিলা মাকৰ ঘৰলৈ যায়। কবিতাটো কোনে কোনে পাইছিলে পদ্যটো কমেণ্ট কৰি জনাবচোন বন্ধুসকল। এতিয়া বেলেগ ভিডিঅ' বনাবলৈ কয়, মোৰ এতিয়া অকণমান দিনে সৰু হৈ আছে দিব মানে। কি বনাম, কি কৰিম, কি থাকিম বন্ধুসকল। মই কলৈ যাম বন্ধুসকল, সেই সবাকে চিন্তা কৰি আছো।
কেলছিয়াম মানে ভাল খাই দিয়ে ৰসটো চুপি দিয়া কেলছিয়ামৰ তেতিয়া কেলছিয়াম নাই ভিটামিন মই দিব লাগিব নহ'লে কিনি আনি পেলাই আনি দিছোঁ বি হয় সেইটো খোৱা নাই এসাঁজ ভাতো আনন্দই বেলেগ আনন্দ বেলেগ হয়নে নহয় তুমি কোৱা হয় কিয় কাৰণে বেলেগ কোৱা হয় তুমি কোৱা আকৌ তুমি কোৱা তুমি কিয় আজি বেলেগ আনন্দত খাইছা সেইটো কোৱা আকৌ আজিতো বেলেগ অলপ আনন্দ কি হ তুমি জানা বন্ধুসকল ভাত খাই হ'লে নতুন বছৰ শুভেচ্ছা জনালো একে ৰঙালী বিহু বন্ধুসকল চট গ'ল ছুটিয়াই হ'ব লাগিব বন্ধুসকল বহাগৰ 4 তাৰিখে আমাৰ গোসাঁই উলিওৱা মেলা আপোনালোকৰ সকলোলৈ নিমন্ত্ৰণ থাকিল গোবিন্দ বন্ধুসকল